অসমৰ অন্যতম মিচিং জনগোষ্ঠীৰ ইউথ ফেষ্টিভেল, য'ত 1800 বিঘা মাটিত তেওঁলোকে আয়োজন কৰিব লৈছে এই ইউথ ফেষ্টিভেল। আৰু এই ইউথ ফেষ্টিভেলত প্ৰায় 500খন বিপণী, লগতে বহুতো আকৰ্ষণীয়কৈ তেওঁলোকৰ কলা সংস্কৃতিসমূহ সজাই পৰাই তোলা হৈছে। যিমান পাৰি সিমান সুন্দৰকৈ আপোনালোকক মই এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মাত্ৰ 5 মিনিট ল'ম। আপোনালোকে এই ভিডিঅ'টো চালে বহুতো নেদেখা বস্তু চাব পাৰিব, বহুতো নজনা বস্তু শিকিব পাৰিব। কিন্তু আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ আজি বহুত বেলেগকৈ, মানে আমি বাছেৰে প্ৰথমতে আৰম্ভ কৰিলোঁ। চাবুৱাতে আমাৰ বাইদেউহঁত আছে, তেওঁলোকক লগ পাম। আৰু এই বাছ ড্ৰাইভাৰ মানে কণ্ট্ৰেক্টাৰজনে মোৰ ভিডিঅ' চাই, আৰু বাইদেউহঁতক লগ পাই গ'লোঁ ধুনীয়াকৈ। আমি এতিয়া সকলো লগে ভাগে যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া জগন্নাথ মন্দিৰকৈ সেৱা ভাগ কৰি গ'লোঁ। এতিয়া পালোহি বগীবিল দলং, মানে বগীবিল দলং এতিয়াও পোৱাগৈ নাই। এই বগীবিল দলং পোৱাৰ আগতে ইয়াত গোটেই চব্জিবিলাক একেবাৰে অৰ্গেনিক, মানে একো সাৰ ঝাৰ নিদিয়া। আৰু ইয়াতে চাওকচোন ইমান ধুনীয়াকৈ মাগুৰ মাছ, শিঙি মাছ, কাৱৈ মাছ, একেবাৰে জঁপিয়াই থকা মাছ পাবলৈ লৈ যাব পাৰিব আপোনালোকে। আমি পূৰা শিঙি মাছ লৈ ল'লোঁ, চব্জিও লৈ ল'লোঁ, একেবাৰে ফ্ৰেছ বস্তু লৈ লৈছোঁ, যিহেতু বহুত ভাল বোলে খায়। এয়া ফাইনেলি পাই গ'লেহি বগীবিল দলং। বগীবিল দলঙত অকণমান নামো, বেছি দেৰি নৰখোঁ। আৰু বগীবিল দলঙত আপোনালোকে নামিলে সদায় সাৱধান হ'ব, মাজলৈ নাযাব, যিহেতু বহুত ইয়াতে মানে এক্সিডেণ্ট হৈ থাকে। গতিকে কাৰো নহওক, সকলোৱে ভালে কুশলে যাওক, উপভোগ কৰক আৰু চাই আহক। আৰু দলঙৰ তলৰ ফালে আমি ফেষ্টিভেল চাবলৈ যাব লাগিব। আৰু আজি মই বেছি কথা নকওঁ, মোৰ মাতটো যিহেতু ভাগি আছে একেবাৰে, মানে বৰষুণত তিতি দোকান দি, সেইটো কাৰণে আপোনালোকক অকল মই দেখাই যাম, আপোনালোকে চাই যাব। যদি চাই ভাল পায় তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব প্লিজ। আৰু ফাইনেলি পাই গ'লোহি, চাওকচোন ইমান ধুনীয়াকৈ, মানে আপোনালোকে যদি আহে, এখন সুন্দৰ সমাজ গঢ়ি তোলাৰ লক্ষ্য। আৰু আপোনালোকে যদি সঁচাকৈ আহে, ইয়াত কিমান চাবলগীয়া বস্তু আছে। মই ভিডিঅ'ত যিমান দেখাব পাৰিছোঁ সিমান দেখাইছোঁ, কিন্তু যদি আপোনালোকে ইয়াত এবাৰ নিজে আহি চাইহি, মানে সঁচাকৈ আপোন পাহৰা হৈ যাব। এইখন হ'ল আদৰণি তোৰণ, আৰু এই তোৰণখনতে ইমান ধুনীয়াকৈ মানে জাকৈ, খালৈ, মানে ডলা, চালনী, নাঙল ইত্যাদি মানে সজাই তোলা হৈছে। এই ছবিসমূহ আজিকালি খুব কমকৈ দেখিবলৈ পোৱা যায়। আজিকালি হয়তো আধুনিকতাই সকলোতে বিৰাজ কৰিছে, কিন্তু তেওঁলোকৰ পৰম্পৰা, তেওঁলোকৰ সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে, আৰু সকলোসমূহ দেখাবলৈ চেষ্টা কৰিছে, প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে মিচিং জনজাতিৰ এই অন্যতম অনুষ্ঠান মিচিং ইউথ ফেষ্টিভেলৰ জৰিয়তে। আপোনালোকে চাওকচোন, সঁচাকৈ কৈছোঁ, মই নিজেই একদম মানে চাই নিজে কি কৈছোঁ নিজে পাহৰি গৈছোঁ, কিন্তু কেৱল মাত্ৰ চাই আছোঁ। আমাৰ বাইদেউহঁতেও অবাক হৈ গৈছে চাই। যিমান পাৰি সিমান চাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকেও দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এবাৰ নিজে আহি চাই যাওকহি। বগীবিলৰ কাষতেই, বগীবিলৰ দলং তলতে এই অনুষ্ঠান আয়োজন কৰি থকা হৈছে। আৰু এইফালে এইখন চাওক, আপোনালোকে দলঙত উঠিও অকণমান ফটো চটো তুলিবহি পাৰিব ধুনীয়াকৈ। আৰু আহি পালোহি একেবাৰে দোকানৰ ফালে। আৰু দোকানৰ ফালে আহিলে আপোনালোকে চাব পাৰিব ইমান ধুনীয়াকৈ তেওঁলোকে দোকানসমূহ সজাই পৰাই তুলিছে নহয় একেবাৰে। মই আজি কৈছোঁ বেছি কথা নকওঁ, মাত্ৰ আপোনালোকক দেখাই যাম তেওঁলোকৰ এইবোৰ গাহৰি মাংস, মাছ, আৰু লোকেল কুকুৰা, চাইমদ, আপং, মানে যি বস্তু আপোনালোকে যিকোনো তেওঁলোকৰ এই খাদ্য সম্ভাৰ আপোনালোকে টেষ্ট কৰি যাব পাৰিব। আৰু এইখন ধুনীয়াকৈ সজাই পৰাই তুলিছে। এই থালিখন ইয়াত পোৱা যাব। শেষত চাই মেলি আমিও অলপ তেওঁলোকৰ ট্ৰেডিশ্যনেল
চাই মদ বুলি কয় যিহেতু অকণমান টেষ্ট কৰি গুচি আহিলোঁ আৰু এইখন চাওক চাংঘৰ বনাই তুলিছে আৰু তেওঁলোকৰ এইটো বোলে প্ৰাৰ্থনা স্থান তিনিচুকীয়া এইটো আপোনালোকৰ কি ঘৰ হয় মানে প্ৰাৰ্থনা স্থান বুলি ক'ব পাৰি মিচিং জনজাতি প্ৰাৰ্থনা স্থলী এনেই ভিতৰত চাব পাৰিমনে বেয়া নাপাব ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল আৰু ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব লগতে আপোনালোকে পেজটো প্লিজ ফ'ল' কৰিব নাপাহৰিব আপোনালোকে চাই কিন্তু ফ'ল' নকৰে আজি মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ফ'ল' কৰি দিব আৰু যদি পাৰে শ্বেয়াৰো এটা কৰি দিব গতিকে আজিলৈ আহোঁ বাই